ধনৰ মায়া জীৱনৰ বাটতে পৰিস্থিতিৰ আঘাতে বুজায় বহুত নজনা কথাকে। স্বাৰ্থত লিপ্ত মানৱৰ বাসনা ধনৰ কামনাত কত যে মিছলীয়া সাধনা। যিমানেই আঘাতপ্ৰাপ্ত হবা সিমানেই দেখিবলৈ পাবা স্বাৰ্থী জগতৰ আচল ৰূপ কায়া। ধনৰ বলত হবা তুমি শ্ৰেষ্ঠ, ধনবিহীন বৰ্তমান সকলো অনিষ্ট। ধন থাকিলে সম্বন্ধৰ নহব নাটনি, মন কৰিব এই কথা কৰ্ণেল মানে মোৰে লিখনি। কাৰণ মই দেখিছো ফুলপাহ ফুলি থকা সময়ত আশে পাশে মৌ ভোমোৰা আৰু পখিলাৰ ফেৰি, কিন্তু যেতিয়া ফুল মৰহি সৰে তেতিয়া তাৰ বুজনি লয়নো কোনে। সময়বোৰ পৰিৱৰ্তন হব, আপোন সকলো আঁতৰি যাব আৰু আপুনি দুখ মুকালি পৰাত আগ চোতালত বহি আপোন আৰু পৰৰ মাজত বিভেদ বিচাৰিব। আপুনি কান্দিব কোনেনো নিচুকাব, ধন থাকিলেহে আপোনাক কোনোবা সুধিব। ধনৰ অভাৱৰ বাবে হয়তো এদিন আপোনাৰ দুখৰ বেলাত আপোনাৰ ছায়াও সংগ এৰি যাব।